वेलकम माय यूट्यूब चेनेल আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই বিশ্বকৰ্মা পূজা বুলি মন্দিৰ এটাত যাব ওলাইছো। আহকচোন ভিডিঅ' এটা আৰম্ভ কৰো। চাওক গাইজ, মই গাড়ীৰ পৰা নামিছোঁ। এতিয়া খোজকাঢ়ি যাই আছোঁ। অকণমান আছে, বেছি দূৰ নাই। এয়া চাওক, এইটোৱে হৈছে সেই বিখ্যাত মন্দিৰটো, যিটোৰ কথা আপোনালোকক অলপ আগতে কৈছিলোঁ। আপোনালোকে জানেনে গাইজ, দেৱ খনিকৰ বুলি বিশ্বকৰ্মাক কিয় কোৱা হয়? কাৰণ বিশ্ব ব্ৰহ্মাণ্ডৰ অস্ত্ৰ শস্ত্ৰ তেখেতে নিৰ্মাণ কৰিছিল। আৰু এনেকৈ মই ইয়াত আহি পালোঁ। ইয়াতে আহি মই গম পালোঁ যে ইয়াৰ ভিতৰত চাকি আৰু ধূপ জ্বলোৱাটো নিষেধ হয়। সেইবাবে ইয়াত সকলো ভক্তবান ৰাইজে বাহিৰতে চাকি ধূপ ধূনা জ্বলাইছে। সেইবাবে ময়ো ভগৱান বিশ্বকৰ্মাক বাহিৰত এনেকৈ ধূপ এপেকেট জ্বলাই প্ৰাৰ্থনা কৰিলোঁ। প্ৰাচীন গ্ৰন্থসমূহত পোৱা মতে ভগৱান বিশ্বকৰ্মাই মহাদেৱলৈ শিৱ মণ্ডলপুৰী নামৰ গৃহ নিৰ্মাণ কৰি উলিয়াইছিল। আহিলোঁ আৰু এয়া আহি দেখিলোঁ যে পূজাৰীয়ে পূজা কৰি আছে। আহকচোন গাইজ, এইফালে কি আছে চাওঁ। এয়া দেখিছে কি ধুনীয়াকৈ মন্দিৰটো সজাইছে। এয়া চাওক, ইয়াতো কিজানি পূজা পাতল কৰে। এই এটা সৰু মন্দিৰ। আহকচোন এইফালে কি আছে চাওঁ আহক। এইখন দৰ্জা। আৰু গাইজ, ইয়াৰ মন্দিৰটো স্থাপিত হৈছিল 1965 চনত আৰু ইয়াৰ মন্দিৰটোৰ স্বত্বাধিকাৰী আছিল ভৱকান্ত শৰ্মা। তেওঁৰ পৰিয়ালবৰ্গই সকলো চোৱা চিতা কৰিছিল। আৰু এনেকৈ মই ওলাই আহিলোঁ মন্দিৰৰ পৰা। আৰু এনেকৈ মন্দিৰটো মই বাহিৰৰ পৰাই দেখাবলৈ চেষ্টা কৰিছোঁ। এনেকৈ দাদাজনে প্ৰসাদ বিলাই আছিলে। প্ৰসাদ দিলে, ময়ো প্ৰসাদ খালোঁ। ফাইনেলি মই আহি পালোঁ ঘৰ। আহোঁতে পলমেই হৈ গ'ল। এয়া চাওক, ৰাতিয়ে হৈ গ'ল। আজিলৈ পূজা বুলি ভিডিঅ'টো ইমানেই আছিল। আৰু যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ। আৰু এটা কথা গাইজ, মোৰ চেনেলটো সৰু হ'ব পাৰে, কিন্তু সেই বুলি মোৰ ভিডিঅ'বিলাক আপোনালোকে নোচোৱাকৈ নাথাকিব। মই ভালকৈ ইমান ভিডিঅ' বনাব জনা নাই, সেইটো কথা ময়ে জানো। গতিকে আপোনালোকৰ সঁহাৰি পাম বুলি, আপোনালোকৰ ছাপোৰ্ট পাম বুলি মই আশা কৰিলোঁ। আৰু আপোনালোকৰ ছাপোৰ্টত মই আগুৱাই যাম বুলি সেইকাৰণে মই ভিডিঅ'বিলাক বনাইছোঁ। আপোনালোকৰ ছাপোৰ্টত এজন ভাল ইউটিউবাৰ হ'ম বুলি মই আশা কৰিলোঁ। আৰু এটা কথা জানেনে গাইজ, মই এডিটিং নিজেই কৰোঁ। ভাল হয় নে বেয়া হয় সেইটো কথা মই নাজানো। গতিকে কোনোবাই যদি এডিটিং কৰাত ভালকৈ জানে, গতিকে মোক কমেণ্টত জনাই দিব এইটো কথা। আজিলৈ ইমানেই গাইজ, বাই বাই। নতুন এটা ভিডিঅ'ৰ আশাৰে মই বনালে আপোনালোকৰ ওচৰত আকৌ লগ পাম। বাই।